সো মোৰ এতিয়া স্মাইলিকেইটা বনাই হৈ গ'ল। এয়া চাওক পুৰা ধুনীয়াকৈ বনাই দিছোঁ। এইখিনি ধুনীয়া হৈ গৈছে দেখিবলৈ, এটা এটা ধুনীয়া বজাৰৰ নিচিনা একদম পূৰা এনেকৈ। এতিয়া এইটো প্ৰচেছ হৈ গ'ল। এতিয়া আপোনালোকে এইটো এনেকৈ ঢাকি পেলাই প্লেট এখনত লৈ পেলাই ঢাকি পেলাই কমেও ইয়াক 2 ঘণ্টামান ভালকৈ ডিপ ফ্ৰিজৰ ভিতৰত থৈ দিব। তাৰপিছতহে ফ্ৰাই কৰিব পাৰিব। আৰু ডিপ ফ্ৰিজত আপোনালোকে যেতিয়া এনেকৈ থৈ দিব পূৰা টান হৈ যাব, তেতিয়া আপোনালোকে কমেও 20 দিনমান ষ্ট'ৰ কৰি ডিপ ফ্ৰিজত থৈ এটা এটাকৈ আবেলি সময়ত বনাই বনাই খাব পাৰিব। ডিপ ফ্ৰিজত যেতিয়া থৈ দিয়া হ'ব তেতিয়া বস্তুটো চেমটো এনেকুৱা হৈ যাব। এইটো বস্তু ভাজি দিলেও নাভাগে এনেকুৱা হ'ব। এনেকৈ আপোনালোকে এটা এয়াৰটাইট কণ্টেইনাৰত ভালকৈ থৈ 20 দিনমান ভালকৈ থৈ দিব পাৰিব। চ' মই এতিয়া আপোনালোকক এইটো ফ্ৰাই কৰি দেখাম। পূৰা তেলটো পূৰা গৰম কৰি ল'ব অলপ। পূৰা হাই ফ্লেমত গৰম কৰি ল'ব। গৰম কৰি এটা এটাকৈ দি থৈ দিব। অলপ সময় এনেকৈ মই গোটেইকেইটা অলপ অলপকৈ ফ্ৰাই কৰি ল'ম। এইটো যেতিয়া নিজে নিজে ওপৰলৈ উঠি আহিব তেতিয়া আপোনালোকে লগাব। একদম ধুনীয়া কালাৰ এটা হৈ আহিছে। এতিয়া দুটা ফালে লৰাই দিব। যেতিয়ালৈকে গোল্ডেন কালাৰ নহয় তেতিয়ালৈকে অলপ অলপ ভাজি দিব। এয়া চাওক মই অলপ দাঙি দেখাই দিছোঁ, ধুনীয়াকৈ হৈছে। এতিয়া মই অলপ গোল্ডেন কালাৰ হোৱালৈকে ভাজিম। এয়া মোৰ স্মাইলি হৈ গ'ল। এতিয়া আপোনালোকে ঘৰতে বনাই খাব পাৰিব। পূৰা ক্ৰাঞ্চি হৈছে, একদম পূৰা মজাদাৰ হৈছে। ভালকৈ বনাই ঘৰতে খাব পাৰিব। আৰু সৰু সৰু ল'ৰা ছোৱালীকো ঘৰতে বনাই খাব পাৰিব। মই এতিয়া আপোনালোকে এটা খাই দেখাইছোঁ, তেতিয়া আপোনালোকে গম পাব। ভাল আছে, ভিতৰলৈকে সিজিছে একদম পোৱা ধুনীয়াকৈ। একদম বজাৰৰ নিচিনা হৈছে দেখিবলৈ, খাবলৈও তেনেকুৱা হৈছে আৰু দেখিবলৈও একজেক্ট তেনেকুৱা হৈছে। আপোনালোকে এতিয়া ঘৰতে বনাই খাব পাৰিব ধুনীয়াকৈ। আৰু যদি মোৰ ৰেচিপিবিলাক আপোনালোকৰ ভাল লাগিছে তেনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। তো আজিলৈ আহিছোঁ, আকৌ পুনৰবাৰ লগ পাম এটা নতুন ৰেচিপি লৈ। বাই বাই।